আমাৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু মনটো খুব ভাল লাগি আছে কাৰণ আপোনালোকে আমাৰ প্ৰথমটো ব্লগত ইমান মৰম আৰু সঁহাৰি আগবঢ়াইছে আমি নথৈ আনন্দিত হৈছোঁ আৰু বহুত উৎসাহিতও হৈছোঁ তাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল আপোনালোক সকলোলৈকে আৰু সেয়েহে আজি নতুন এটা ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াই আনিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাই আৰু শেষত লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবও নাপাহৰিব তেনেহ'লে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমাৰ দুপৰীয়া ভাতৰ লগত আছে কণী তৰকাৰী আৰু এইবিধ কণী তৰকাৰী হৈছে লোকেল মুৰ্গীৰ কণী তৰকাৰী মুৰ্গী আমাৰ ঘৰৰে আৰু এই কাঁহীখন দেখিছেনে এই কাঁহীখন মোৰ শহুৰ দেউতাৰ কাৰণ তেখেতে হাঁহৰ কণী নাখায় আমাৰ কাৰণে হাঁহৰ কণী স্পেচিয়েলকৈ বনোৱা আছে বাৰু আমি হাঁহৰ কণী খাম আৰু যিহেতু দেউতাই হাঁহৰ কণী নাখায় সেইকাৰণে তেওঁৰ কাৰণে হৈছে লোকেল মুৰ্গীৰ কণী আৰু আজি মাৰ হাতৰ স্পেচিয়েল হাঁহৰ কণী আৰু ভণ্টিৰ হাতৰ স্পেচিয়েল লোকেল মুৰ্গীৰ কণী দুইবিধ কণী ঘৰৰে বাৰু এয়া পাপা খাই আছে আশা কৰোঁ আপোনালোক সকলোৱে ঠিকে আছে আজি জ্যোতি আপোনালোকৰ লগত এটা কেকৰ ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছে চ' আহক আমি ৰেচিপিটো চাওঁ ৰ'ব তাৰ আগতে মই এটা বস্তু দেখাওঁ ৰিয়েলমি এয়াৰবাডছ নিউ এইটো আপোনাৰ ৱায়াৰলেছ হেডফোন হয় আগতে দেউতাৰ এটা আছিল ব্লুটুথ হেডফোন এইটো বেয়া হ'ল মোটামুটি 4-5 বছৰমান গ'ল এইটো তাৰপিছত লকডাউনৰ কাৰণে আনিব পৰা নাছিলোঁ আজি ঘপককৈ জাগিত গ'লোঁ গৈ পেলাই লৈ আহিলোঁ আগতে মোৰ এটা আছে ইউজ কৰি আছোঁ একচুৱেলি দেউতাই মানে আমাৰ নাম ৰাতিপুৱা মৰ্ণিং নাম শুনি থাকে আৰু নিউজবোৰ চাই থাকে চ' এইটো হ'লে বহুত সুবিধা হয় ঠিকে আছে দিয়ক লাষ্ট এটা মই অনলাইনৰ পৰা আনিছিলোঁ এমেজনৰ পৰা খালী বক্সটো দি পঠাইছিলোঁ চ' বহুত কিবা কিবি কৰি পেলাই পইচাটো ৰিফাণ্ড পালোঁ যেনিবা ঠিক আছে দিয়ক দুপৰীয়া ভাত পানী খাই আৰু ভিডিঅ' কৰিবলৈ নহ'ল অলপমান শুলোঁ যে আৰু সন্ধিয়া চাহ পানী খালোঁ খাই পিনি এতিয়া ভাবিলোঁ কেক এটা বনাওঁ কেক মানে একদম চিম্পল স্পঞ্জ কেক যিটো সকলোৱে বনাবলৈ জানেই আৰু সেই কেকবিধ আমাৰ ঘৰত সকলোৱে খাই ভাল পায় বিশেষকৈ পাপাই খাই খুব ভাল পায় ঘৰত বনোৱা কেকটো তাকে ভাবিলোঁ আজি কেক এটা বনাওঁ আৰু যিহেতু কেকটো বনাওঁ তেনেহ'লে আপোনালোকৰ আগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ তেনেহ'লে আহকচোন কেকটো বনাওঁ আমি কেকৰ এই চিম্পল ৰেচিপিটো বনাবলৈ আমাক লাগিব ময়দা এইটো হৈছে এপোৱা জোখৰ এটা গিলাচ এই গ্লাছটোৰ জোখেৰে মই এগিলাচ ময়দা লৈছোঁ এগিলাচ ৰিফাইন তেল লৈছোঁ এগিলাচ মই চেনি লৈছোঁ চেনিটো মই গুড়ি কৰি পাউডাৰ কৰি লৈছোঁ আৰু লাগিব আমাক 4টা কণী আৰু লাগিব ফ্লেভাৰৰ কাৰণে ভেনিলা এচেঞ্চ বাছ এইখিনি সামগ্ৰীৰে এটা চিম্পল কেক বনাম তেনেহ'লে বনোৱা ষ্টাৰ্ট কৰোঁ কণীকেইটা এই বাচনটোত মই ভাঙি ল'লোঁ আৰু মই এই হেণ্ড ব্লেণ্ডাৰটো দি 10 মিনিটমান সময় কণীখিনি ব্লেণ্ড কৰি ল'ম এতিয়া অলপ ভেনিলা এচেঞ্চ এড কৰিম দেখিছেনে কণীখিনিৰ যিটো ভলিউম তাৰ দুগুণ হৈ গৈছেগৈ আৰু এইখিনি মুহূৰ্ততে আমি চেনিখিনি যিখিনি চেনি গুড়া কৰি থৈছিলোঁ সেই চেনিখিনি আমি ইয়াতে এড কৰি দিম আমি চেনিখিনি অলপ অলপকৈ এড কৰিব লাগিব
চেনিখিনি আমি 4 মিনিটমানৰ কাৰণে ব্লেণ্ড কৰি ল'ম। তেলখিনি মই ইয়াত দেখুৱাৰ দৰে অলপ অলপকৈ এড কৰি দিম। এতিয়া এইখিনি ব্লেণ্ড কৰি হৈ গ'ল। এতিয়া ময়দাখিনি ইয়াত মিক্স কৰিম। ময়দাখিনি মই হাতেৰে মিক্স কৰিম। অলপ অলপকৈ হাতেৰে মিক্স কৰি ল'ম ময়দাখিনি। আৰু এটা সাইডে ঘূৰাই থাকিম। এটা সাইডে ঘূৰাই ঘূৰাই মিক্স কৰি ল'ম। এনেকুৱা কনসিস্টেন্সি আমাক লাগে। আৰু এইখিনি হৈ গ'ল মিলাই। এতিয়া আমি এই বাচনটোত এতিয়া আমি দিম, ঢালি দিম, আধালৈকে ঢালিম, কাৰণ কেকটো বহুতখিনি ফুলিব যে। আৰু বাকী ৰখাখিনি মই ইয়াত দি দিলোঁ। যিখিনি বাকী ৰখিছিলে সেইখিনি মই সৰু বাচনটোত দি দিলোঁ। ইয়াতো সৰুকৈ কেক এটা হ'ব। আমি প্ৰথমতে 180 ডিগ্ৰী চেণ্টিগ্ৰেডত 10 মিনিটৰ কাৰণে OTGটো প্ৰিহিট কৰি ল'ম। এতিয়া OTGটোৰ ভিতৰত যিখিনি কেকৰ মিশ্ৰণ ৰাখিছিলোঁ সেই মিশ্ৰণখিনি ভৰাই দিলোঁ। মানুহজনে হেল্প কৰিছে ভৰাই দিয়া। এতিয়া আমি কেকটো 50 মিনিটৰ কাৰণে বেক হ'বলৈ দিছোঁ। এয়া চাওক, দুয়োটা কেক কিমান ধুনীয়াকৈ ফুলি উঠিছে। এয়া চাওক, আমাৰ কেক ৰেডি হৈ গ'ল আৰু কেকটো দেখিবলৈতো ভালেই লাগিছে। এইটো হ'ল সৰু কেকটো, এইটো ডাঙৰ কেক। এতিয়া আমি চাম সেইটো সিজিছে নে নাই। এতিয়া কেকটো উল্টাই দিম। চাওক ইমান ধুনীয়াকৈ সিজিছে। এতিয়া আমি কাটি চাম। চাওক ইমান ধুনীয়া কেকটো সিজিছে। আপোনালোকে ঘৰত বনাই চাব পাৰে আৰু বহুত স্পঞ্জি হৈছে। এতিয়া ৰাতি হ'ল আৰু আমি ভাত পানী খাই আজৰি ৰুমলৈ আহিলোঁ। আমাৰ এইফালে দেখিছেনে একদম ফিটিং হৈ আছে। এতিয়া নুশুৱে আৰু। অথনি যে বনাইছিলোঁ কেকটো সঁচাকৈ খাবলৈ খুব ধুনীয়া আছিলে। চবেই খাই ভালেই পাৰে আৰু ইমান স্পঞ্জি হয় নহয়। আপোনালোকে ঘৰত বনাই খাবচোন, যিসকলে বনাই পোৱা নাই। আৰু বনোৱাসকলেতো ক'বই নালাগে বাৰু, তেওঁলোকে জানি। তেনেহ'লে ঠিক আছে, আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন ভিডিঅ'ৰে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই, গুড নাইট। গুড নাইট দিয়া, গুড নাইট।